যিহেতু আমাৰ বিজেপি চৰকাৰখনে যিহেতু আমাৰ 6 জনগোষ্ঠীলৈ মটক জনগোষ্ঠীটো 2014 চনত নিৰ্বাচন ইচ্ছাহাৰত তেওঁলোকে কৈছিলে যিহেতু যদি কেন্দ্ৰীয়ত বিজেপি চৰকাৰ আহে তেতিয়া মটক জনগোষ্ঠীৰ লগতে অন্যান্য 5টা জনগোষ্ঠীক জনজাতিক দিম বুলি। কিন্তু আজিৰ ডেটত দুখৰ পৰিণামৰ বিষয়টো যিহেতু আমাৰ দুটা কাৰ্যকাল অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰ হ'ল এই জনজাতিকৰ বিষয়টো কিন্তু চৰকাৰে ফাইলৰ ভিতৰতে সীমাবদ্ধ কৰি ৰাখিছে। চৰকাৰে যি আমাৰ মিছা কথা আমাৰ যিটো প্ৰতিশ্ৰুতি দিয়ে তাৰ প্ৰতিবাদতে আমি আজি মটক জনগোষ্ঠী তিনিগুণীয়া পৰৱৰ্তী কাৰ্যসূচী আমাৰ ইয়াৰ সমান্তৰাল দুটা আমি কাৰ্যসূচী ঘোষণা কৰিছোঁ। আমাৰ 11 তাৰিখে আমি ৰামলীলা ময়দানত আমি অধোলগ্ন কাৰ্যসূচী মটক জনগোষ্ঠী আৰু আমাৰ সহযোগ কৰিব মটক সন্মিলন আৰু মটক মহিলা পৰিষদৰ দিল্লীত আমি কাৰ্যসূচী আজি কৈছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে যি ধৰণৰ কাম কাজ কৰিব লাগে সেই কাম কাজখিনি আগুৱাই নিছে বুলি তেখেতে এটা কথা কৈছে সংবাদ মাধ্যমত। 2021 তথা 26 ছেপ্টেম্বৰত আমাৰ মুখ্যমন্ত্ৰীৰ লগত আমাৰ আলোচনা হৈছিলে। তাত তেখেতলোকে যিখন আমাৰ মন্ত্ৰীগোট উচ্চ অধ্যক্ষ হিচাপে বৰ্তমান সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰে তেতিয়া আমাৰ অধ্যক্ষ হিচাপে আছিলে সেই প্ৰতিবেদন আজিলৈকে পোৱা নাই। আমি টান পাইছোঁ যিহেতু আমাৰ যিখন আমাৰ প্ৰতিবেদন সেই প্ৰতিবেদন দিল্লীলৈ পঠিয়ালে নাই আজি চৰকাৰ আমাৰ স্পষ্ট কৰা নাই। সেইকাৰণে আমি চৰকাৰৰ ওপৰত টান পোৱা হৈছোঁ। সেইকাৰণে আমি ৰাইজ উদ্যোগত আমি ৰাজপথলৈ আহিব লাগিব।